এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৰে খবৰ খাতি ভালে আছে। আকৌ এটা নতুন ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু বহুত দিনৰ পিছত এটা ৰাইডত গৈ আছোঁ। আজি আমি গৈ আছোঁ বাছাৰ আছে অৰুণাচল প্ৰদেশৰ লিকাবালি হৈ পেলাই যায়। লিকাবালি যি ছাইডটো আছে সেই ছাইডৰ পৰা যায়। মোৰ ফাৰ্ষ্ট টাইম এবাৰ বাছাৰত ভিজিট কৰিম। আৰু বাছাৰত আছে বেছকন ফেষ্টিভেল। বেছকন ফেষ্টিভেলত আমি এটেণ্ড কৰিবলৈ যাম। এইফালে আছে বিপ্লৱ আছে, আৰু বিপ্লৱ আৰু মই যাম দুটাই। তাত প্ৰিয়ম থাকে। প্ৰিয়মৰ আগতে আপোনালোকে ব্লগত দেখিছে প্ৰিয়মৰ ৰুমত থাকিম তাতে। প্ৰিয়মৰ লগত বেছকন ফেষ্টিভেল চাবলৈ যাম। বাকী তাত গৈ পেলাই বাকীবিলাক দেখাই থাকিম। আপোনালোকে ব্লগটো সম্পূৰ্ণকৈ চাব। আৰু এইটো হৈছে অৰুণাচলৰ টুৰিজিম অফিচ হয়, আৰু ইয়াতে আমি ইনাৰ লাইন পাৰ্মিট বনাব লাগিব। আমি এতিয়াও বাছাৰ পোৱাগৈ নাই। আহি পেলাই মাজতে অলপ ৰৈ আছোঁ, অলপ ৰেষ্ট লৈছোঁ। বহুত দূৰ চাগে। এতিয়া আমি 12টাত ঘৰৰ পৰা আহিছিলোঁ, ডুমডুমাৰ পৰা। এতিয়া বাজিছে 4:30, আৰু অকণমান টাইম লাগিব চাগে। তো মাজে মাজে এনেকৈ অফ ৰোডিং কৰিব লাগিব। দেখিছে ৰাস্তাৰ কণ্ডিশ্যন দেখিছে। আমি গৈ আছোঁ, এতিয়াও বাছাৰ পোৱাগৈ নাই, আৰু অকণমান দূৰ আছে, পামগৈ চাগে আৰু অলপ পাছত। এইফালে বৰ্ড এখন আছে, আৰু বেছি টাইম নাই পাবলৈ। বহুত দূৰ আছে, বহুত দূৰ। এতিয়া সময় হ'ল 5:30 বাজিলে। আমি 12টাত তাৰপৰা ডুমডুমাৰ পৰা ওলোৱা। ভাগৰ লাগি গৈছে, গা বিষাই গৈছে পূৰা। চাওঁ অলপ পাছত পামগৈ প্ৰিয়মৰ ৰুম। এইটো দেখিছে আপোনালোকে ইংকিয়ং তাতো আমি গৈছিলোঁ এইফালে টুটিং গৈছিলোঁ যে, তো এইটো ৰাস্তাদিও যাব পাৰি। আৰু ফাইনেলি বাছাৰ পাই গ'লোঁ। ৱেলকাম টু বাছাৰ। আৰু ফাইনেলি পালোহি আমি বাছাৰ। বাছাৰ কোন এইটো? প্ৰিয়ম। বহুত দিনৰ পাছত লগ পালোঁ, বহুত দিনৰ পাছত। এইফালে মোৰতো অৱস্থা বেয়া, আহি পেলাই দুটাবাৰ মোৰ অৱস্থা বেয়া। ভাল মানে মাজে বহুত বেয়া আছে মাজে মাজে, কিন্তু বহুত দূৰ নহয় দে। কেনেকৈ দূৰ পাইছ? তুমি তিনচুকীয়াৰ পৰা আহিছা কাৰণে ভাল লাগিলে। নতুন জেগা, নতুনকৈ ধুনীয়াকৈ কাইলৈ ফেষ্টিভেললৈকে যাম। আৰু আমি ফ্ৰেছ হৈ মেলি অলপ বজাৰৰ পৰা আহিলোগৈ, এইবিলাক বস্তু আনিলোগৈ খাবলৈ। তাৰপিছত ফেষ্টিভেললৈ যাম। আজি যিমানটো বাৰু দেখাম, বাকী কাইলৈ দেখুৱাম। আৰু এইটো হৈছে প্ৰিয়মৰ থকা জেগাটো। এইফালে প্ৰিয়মৰ ৰুম আছে এইফালে, আৰু এইটো হৈছে প্ৰিয়মৰ ক্লাছৰুম। ইয়াতে চব দেখাইছোঁ। আৰু প্ৰিয়মে ইয়াতে ডান্স শিকায়, জুম্বা ক্লাছ দিয়ে। কেনেকুৱা লাগিছে? বাকী বাছাৰ কেনেকুৱা? বাছৰটো থাকিবলৈ বহুত ধুনীয়া, ৱেডাৰটো বহুত ধুনীয়া হয় ইয়াৰ, আৰু পপুলেশ্যন বহুত কম হয়। ভালে হয়, মানে ইমান বেয়া নহয়। খালি টাইম পাছ কৰা জেগাত অলপ কম হয় লোকেশ্যনত। এতিয়া এইভাগে এনে ঠিকেই আছে। আমি মেইনকৈ ফুৰিবলৈ কালি লোকেশ্যন পাম নে? ভাল দুটা জেগা চাব পাৰোঁ। যাম আৰু যি পাৰোঁ দেখুৱাম বাৰু আপোনালোকক। মই নিজেই নতুন হয়, মই নিজে যিটো জানো আৰু মই দেখুৱাম। আৰু ইও আগতে বাছখন ফেষ্টিভেল চোৱা নাই, ফাৰ্ষ্ট টাইম। আৰু তো যাম অলপ পিছত, এপাক গৈ আহিম আজি। বাকী কাইলৈ জাষ্ট টেম্পৰলি যাম, কালি ধুনীয়াকৈ কাইলৈ ভালকৈ যাম। আজি অলপ টাইম দেখুৱাম আৰু যিমানখিনি পাৰোঁ। আৰু এতিয়া ফেষ্টিভেলৰ পৰা আহি পেলাই ৰুম পালোহি। আপোনালোকে দেখিলে ফেষ্টিভেললৈ গৈছিলোঁ, বাছকন ফেষ্টিভেল। আৰু বাছাৰ জেগাটোলৈ এবাৰ প্ৰথম আহিছোঁ মই। নতুন জেগা, নতুন ফেষ্টিভেল এক্সপিৰিয়েঞ্চ কৰিলোঁ, খুব ভাল লাগিলে। বিশেষকৈ মোৰ তাৰ জেগাটো খুব ভাল লাগিলে। জেগাটোত তাত নদীখনৰ কিনাৰতে ফেষ্টিভেলটো পাতিছে, খুব ভাল লাগিছে দেখি পেলাই। আৰু যিবিলাক দোকানবিলাক আছে, যিবিলাক ট্ৰেডিশ্যনেল যিবিলাক ফুড পোৱা যায়, গোটেইবিলাক চালোঁ, খুব ভাল লাগিলে চাই পেলাই। আজি ভাগৰে জুগৰে আহিলোঁ, তথাপি এপাক গ'লোঁ তালৈ। কাইলৈ ভালকৈ যাম, আকৌ কাইলৈ ভালকৈ দেখাম। গুড মৰ্ণিং, আৰু গুড মৰ্ণিং ফ্ৰম বাছাৰ।
আৰু কালি দেখিলে আমি বাছাৰত আহিলোঁ, বাছকন ফেষ্টিভেললৈ গৈছিলোঁ। তো আজি আকৌ আপোনালোকক ভালকৈ দেখুৱাম। ৰাতিপুৱাৰ পৰাতো বৰষুণ দি আছিলে, ৰাতিপুৱাৰ পৰা এফালে যাম বুলি ভাবিছিলোঁ, যোৱা নহ'ল। তথাপি ওচৰতে এটা জেগালৈ ওলাই গৈছোঁ, চাওঁ কি পাওঁ। তাৰপিছত পাছবেলাকৈ বাছকন ফেষ্টিভেললৈকে যাম আজি। চাওঁ ওচৰত যদি অলপ ভাল জেগা পাওঁ, কিবা ভিডিঅ' চিডিঅ' কৰিম, আপোনালোকক দেখুৱাম বাৰু। এফালে প্ৰিয়ম আৰু বিপ্লৱ দুয়োটাই গৈ আছে, চাওঁ কি পাওঁগৈ। আৰু আমি সেইফালে অলপ আগলৈ গৈ পেলাই এখন হেংগিং ব্ৰিজ পালোঁ। ব্ৰিজখন পাৰ কৰি অলপ আগলৈ গৈছিলোঁহে, কিন্তু একো তেনেকৈ দেখা নাপালোঁ, ভাল জেগা একো দেখাই নাপালোঁ। সেইকাৰণে গুচি আহিলোঁ, আকৌ আহি পেলাই ৰুমত আহি পেলাই তাৰপিছত আকৌ বেছকন ফেষ্টিভেললৈ গ'লোঁ। ভাবিলোঁ আজি দিনতে যি পাৰোঁ অলপ ড্ৰোন শ্বট কিছুমান লৈ লওঁ বুলি। তাত গৈ পেলাই কেইটামান ড্ৰোন শ্বট ল'লোঁ, খুব ভাল লাগিছে দেখি পেলাই। ধুনীয়া হৈছে মানে জেগাটোত, মানে আপোনাৰ ড্ৰোনৰ পৰা ধুনীয়া লাগিছে দেখিবলৈ। আৰু এতিয়া আকৌ অলপ দেৰি পাছতে সন্ধিয়া আকৌ যাম তালৈ, বেছকন ফেষ্টিভেললৈকে যাম। কালিতো ভালকৈ দেখুওৱা নহ'ল ষ্টলবিলাকত কি আছে কি নাই। তো আজি যিমানটো পাৰোঁ আপোনালোকক দেখুৱাম ভালকৈ, আপোনালোকে চাই থাকিব। ফাৰ্ষ্টত ড্ৰোন শ্বটকেইটা চাই লওক। 1 2 3। মাছ পুৰা, এইটো চিকেন পুৰা, আৰু এইটো পৰ্ক, গাহৰি পুৰা। এইবিলাক এইটো চাইমদ নেকি? গালো ৱাইন। এইবিলাক ট্ৰেডিশ্যনেল ৱাইন, এইবিলাক মাউৰা। কেনেকুৱা টেষ্টটো, কেনেকুৱা? মিঠা? নাই, মই চাহ খাম। আৰু এইবিলাক দেখিছে বাঁহৰ চুঙা, এইবিলাকতে এইবিলাক লোকেল ড্ৰিংকছবিলাক ভৰাই খাব পাৰি। কি আছে এইকেইটাত? কি আছে মই ক'ব নোৱাৰোঁ। লোকেল ৰাইচ বিয়েৰ, গালো ৰাইচ। माउरा दूल्हा, इसका मतलब होता है to see above in English, and I want each and everyone to please sing along with me, ठीक है? बसरवासियों, इससे पहले कि आज प्यार हो गया तुम्हारे जीआरके की लहर में, जहां में एक अलग सौंदर्य फैलाया है, मुझे हमेशा तुम्हारी ओर ले आती है। इनकी थैंक यू। प्रियमे কৈছে ইয়াত বোলে ম'ম' बहुत टेस्टी पाए, बहुत टेस्टी पाए। हम वो मैडम है कि नहीं पहले देख लेते हैं, उसका मैडम होने से हम मोमो देखते हैं। ঠিক আছে, বল ম'ম' টেষ্ট কৰিম, ম'ম' টেষ্ট কৰিব যাওঁ ন। এইবিলাক চব নদীৰ কিনাৰত, ইমান ধুনীয়া লাগিছে।
ফেষ্টিভেল চাই আহি এতিয়া প্ৰিয়মৰ ৰুম পালোহি আকৌ আৰু আজি ফেষ্টিভেলত নতুন নতুন মানুহ লগ পালোঁ চিনাকি হ'লোঁ সকলোবিলাক ভাল লাগিলে খুব ভাল লাগিলে ফেষ্টিভেলটো বিৰাট ভাল লাগিলে আৰু জেগাটোৰ বিষয়েও ক'ব লাগিব জেগাটো খুব ভাল মানুহবিলাকো ভাল সকলোবিলাক ভাল লাগিলে তো আপোনালোকেও যদি নেক্সট ইয়েৰ যদি প্লেনিং কৰে আহিম বুলি তো তেনেহ'লে আহিব পাৰে বাস্কন ফেষ্টিভেল এটা খুব ভাল ফেষ্টিভেল হয় আপোনালোকে আহিব পাৰে আৰু বিশেষকৈ আপোনালোকে মোৰ ব্লগটো চাই কেনে পালে সেইটো জনাব যদি ভাল লাগিলে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব তেনেহ'লে আকৌ এটা নতুন ভিডিঅ'ত লগ পাম আজিলৈ বাই বাই